এই কাৰ্যসূচীটো যোৱা 11 তাৰিখৰ পৰা আৰম্ভ কৰি 11 তাৰিখত আমাৰ বৰুণ আহ্বান অথবা জলযাত্ৰা বুলিও কয়। সেইদিনা আমি আৰম্ভ কৰিছিলোঁ। তাৰপাছত 12 তাৰিখৰ পৰা আমাৰ একাধিক্ৰমে ৰাতিপুৱা পূজা অৰ্চনা কৰি দুপৰীয়া প্ৰায় 3টামান বজাত আবেলি প্ৰায় 3টা বজাত মানে ভাগৱত অখণ্ড ভাগৱত পাঠ ইয়াত কৰা হৈছে আৰু প্ৰবচন কৰা হৈছে, ব্যাখ্যা কৰা হৈছে। জনমানসত আমাৰ এই ভাগৱতৰ জৰিয়তে এটা সামাজিক পৰিৱৰ্তন, এটা লগতে মানে আধ্যাত্মিকৰ জ্ঞানৰ বৈজ্ঞানিক পদ্ধতি বৈজ্ঞানিক ভিত্তিত উঠি অহা প্ৰজন্মক আমাৰ এই ভাগৱতৰ জৰিয়তে দিব বিচৰা হৈছে এই সমাজে। এই অনুষ্ঠানটি আমি যোৱা বছৰ অনুষ্ঠিত কৰিছিলোঁ, এইবাৰো আমি অনুষ্ঠিত কৰিছোঁ। যাৰ জৰিয়তে মানে এটা সমাজত বিভিন্ন প্ৰকাৰৰ আজি গোটেই বিশ্বত ব্যাধি সৃষ্টি হৈছে। সেই ব্যাধি কোনোবাই যাতে আমাৰ এই সমাজত নিৰ্মূল মানে ব্যাধি নাহক। লগতে আমাৰ এই 12 তাৰিখৰ পৰা আজি 18 তাৰিখলৈকে আজি শেষ কাৰ্যসূচী। আজি গোটেই বীৰেন্দ্ৰ ৰজনী পালন কৰা হ'ব। গতিকে এই 7 দিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো লৈছোঁ। আজি শেষ তাৰিখ। আজি আপোনালোকৰ এই মিডিয়াই আমাৰ এইখিনিত আহি এই সকলোখিনি দৃশ্যটো আপোনালোকে অৱলোকন কৰি আমাৰ এই অনুষ্ঠানটো সমগ্ৰ অসম তথা ভাৰতবৰ্ষত প্ৰকাশ কৰি দিয়াৰ বাবে আপোনালোকৰ আমাৰ অশেষ ধন্যবাদ।